গোটেই অসমতে চিলনী চোৰৰ যথেষ্ট মানে বেছি হোৱা বুলি এটা তথ্য আমি পাইছোঁ আৰু সেই তথ্যৰ ওপৰত ভিত্তি কৰি আমি কিছু আমাৰ টেকনিকেল এনালাইচিছ কৰি আছিলোঁ কৰিমগঞ্জত কিছুদিন আগতে বেলেগ বেলেগ সময়ত প্ৰায় 4টামান কেছ হৈছিলে আৰু তাৰে কিছু চিলনী চোৰৰ মানুহ ইয়াত থকাৰ উপস্থিতি থকাৰ কাৰ্বি আংলং জিলাত বিভিন্ন জেগাত উপস্থিতি থকাৰ তেওঁলোকে তথ্য আমাক প্ৰদান কৰিছিলে সেইমৰ্মে আমি আমাৰ যি কনফিডেন্সিয়েল আমি এনকুৱাৰী কৰি আছিলোঁ কিন্তু যোৱাকালি এটা ষ্টেট বেংক ডিফুৰ সন্মুখত এটা ইনচিডেণ্ট হ'ল এজন তেখেতৰ নাম হ'ল সাগৰ গোৱালা তেখেতৰ জলপাইগুৰিত ঘৰ ফটাপুখুৰ বুলি কয় তেখেত এজন ব্যক্তিৰ পৰা বেংকৰ পৰা পইচা উলিয়াই লৈ যাবলৈ লোৱা অৱস্থাত 22 লাখ টকা আছিলে তেওঁ বেগটো থাপ মাৰি পলাবলৈ চেষ্টা কৰোঁতে লগত আৰু কেইজনমান আছিলে তেতিয়া কিছু তাৰে উপস্থিত থকা তাৰে পাব্লিক আৰু এজন আমাৰ আৰক্ষীৰ বিষয়া লগ লাগি তেখেতক কৰায়ত্ব কৰিবলৈ সম্ভৱ হয় আৰু পিছত আমি তেখেতক ফুটপুছ কৰি পেলাই গম পাওঁ যে তেখেতৰ লগত আৰু কেইজনমান ব্যক্তি আছিলে আৰু আমি এই সংক্ৰান্তত ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছোঁ ডিফু পিএছ কেছ নম্বৰ 129/22 আণ্ডাৰ ছেকশ্যন 120B 392 IPC আৰু আমি তদন্তৰ কালত গম পোৱা গ'ল যে তেখেতসকলে আহি মাজে মাজে ডিফুৰ বিভিন্ন জেগাত লামডিঙত ষ্টেচনত নামে আৰু ডিফুত কেতিয়াবা লামডিং ৰোডত বা বৰলংফাৰ এনেকুৱা জেগাত ক'ৰবাত জংঘলত সৰু কেম্প চেম্প পাতি পেলাই থাকে সেই মৰ্মে আমি তেখেতৰ লগৰ যিজন ৰাকেশ সিং বুলি আছিলে তেখেতক মানে কৰায়ত্ব কৰিবৰ কাৰণে তেখেত লগত লৈ ৰাতি এটা টিম ওলাই গৈছিলে আৰু টিমটো ওলাই যাওঁতে যি স্থানত তেওঁ আছে বুলি তেওঁ কৈছিলে সেই স্থানলৈ যোৱাৰ সময়তে তেওঁ আৰক্ষীক হাতৰ পৰা পলাই যাবলৈ চেষ্টা কৰে যিজন চিপাহী আছিলে চিপাহীজনক তেওঁ আঘাতো কৰে কৰি পেলাই পলাই চেষ্টা কৰে জংঘললৈ পলাই যায় আৰু তেতিয়া সেই সময়তে যিজন আয়ো আছিলে আয়োজনে তেখেতক ভৰিত গুলি কৰি তেখেতক ৰখাবলৈ বাধ্য হয় আৰু তেখেতক ইতিমধ্যে ততাতয়াকৈ হস্পিটেলত ভৰ্তি কৰা হৈছে এই গোচৰটো তদন্ত আমাৰ জাৰি আছে আৰু এই অঞ্চলত তেনেকুৱা কেম্প পাতি থকা যদি কিবা তথ্য আছে আমি সেইটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ ইয়াত স্নেচিং হৈছে কিন্তু এনেকৈ বাহিৰৰ পৰা আহি স্নেচিং কৰাৰ ৰেকৰ্ড আগতে পোৱা নাই আৰু এটা বিশেষ কথা ক'ব খোজোঁ আপোনালোক তেখেতৰ কোনো ID প্ৰুফ নাই কোনো তেখেতৰ মোবাইলো নাছিলে গতিকে তেখেতে কোৱা নামটো সত্য হয়নে নহয় সেইটো ভেৰিফাই কৰিবলগীয়া বিষয় গতিকে সেইটো ভেৰিফাই কৰিবলগীয়া বয়সটো ভেৰিফাই কৰিব পৰা নাই কিন্তু অনুমানিক 28-29 বছৰমান হ'ব এনেকুৱা যেন ভাৱ হয় তেওঁ কেতিয়া আহিছে ডেফিনিট ইনফৰমেশ্যন দিয়া নাই তেওঁ কৈছে যে আহি পেলাই লামডিং ষ্টেচনত আমি নামোঁ আৰু আহি আমি ওচৰে পাজৰে ক'ৰবাত য'তে সুবিধা পাওঁ তাতে থাকোঁ জংঘলৰ মাজত এখন পলিথিন টানি লৈ পেলাই তেনেকৈ থাকি দিয়ে আৰু যেতিয়া সুবিধা পায় দিনত আহি পেলাই ৰেকি কৰে চাই তাৰপিছত সুবিধা পালে তেওঁ কৰিব বুলি তেওঁলোকে ভাবি আছিলে তদন্তৰ কালত গম পোৱা যাব এতিয়ালৈকে এইটো এতিয়া তদন্তৰ কালতে গম পোৱা যাব ইনভেষ্টিগেশ্যনৰ বিষয় ইনভেষ্টিগেশ্যনতে গম পোৱা যাব